নমস্কাৰ বন্ধুসকল, মই উন্নতি ভগলে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমাৰ আজি থানৰ তলত নাম, গতিকে মই ভাবিলোঁ অলপ ভিডিঅ' এটা কৰোঁ, সকলোকে দেখুৱাই দিওঁ কেনেকৈ তাৰমানে ধৰে। আমি আহি আছোঁ, ইটো খুৰী, ইটো ভণ্টি, আৰু এই চাওকচোন ৰাস্তাৰ কাষত কি ধুনীয়া সৰু সৰু কহুৱা বন ফুলি আছে, ইমান ভাল লাগে। আমাৰ বাটতে আছে গোটেই ৰাস্তাটোত, আৰু এই ধানৰ খেতি কৰিছে। আৰু এই আমাৰ পূজা তাৰমানে বহুত আগৰ পৰাই কৰি আছে, আমি বিয়া নোহোৱাৰ পৰাই কৰি আছে। ইয়াতে মানুহ তেতিয়া কম আছিল, আৰু অলপ অলপকৈ আমি 5-6 ঘৰমান মানুহে লগ লাগি কৰা আছিলোঁ। পিছত আৰু এতিয়া অলপ অলপকৈ বাঢ়ি বহুত ডাঙৰে হৈ গৈছে, ভৱিষ্যতে আৰু ডাঙৰ হওক। এনেকৈ বৈছোঁ গোটেই লগ হৈ কিনে। লাজো ভালো নালাগে ভিডিঅ' কৰি থাকিব, ডাঙৰ ডাঙৰ মানুহবিলাক আছে। তাৰে মাজেদি আপোনালোকলৈ বুলি অলপকৈ তুলি আনিলোঁ, আৰু কমেণ্ট কৰি জনাবচোন কেনে লাগিল। আমাৰ খুৰাই প্ৰসাদ বিলাই আছে, ভোগো আছে। গোটেই লগ হৈ ভালো লাগে, মানে চব লগ হৈ যায়, ৰাস্তাৰ মানুহবিলাককো দিয়া যায়। অলপকৈ তুলি ল'লোঁ, আৰু এই ক্ষীৰ ভোগ, তাৰোপৰি মাছৰ বেপাৰী আহিছিল, তাতে মই মাছো ৰাখি দিলোঁ ৰাস্তাতে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু এটা কমেণ্ট দি যাব। বাই বাই।